নমস্কাৰ আপুনি চাই আছে খেতিৰ দিহা আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধকৈ আলোচনা কৰিম কল খেতিৰ বাবে জাত নিৰ্বাচন চাপৰ জাত জাহাজী মধ্যমীয়া চেনি চম্পা মালভোগ বৰ জাহাজী অহজাত কাচকল মনোহৰ ভীমকল পুলি নিৰ্বাচন যিবোৰ পুলিৰ পাতবোৰ ডাঙৰ হয় সেইবোৰ নিৰ্বাচন কৰিব লাগে পুলিটো ডাঙৰ হ'লে আগটো হেলনীয়াকৈ কাটি 1.5 বা 2 কিলোগ্ৰাম ওজনৰ কৰি ল'ব লাগে গাঁতৰ জোখ 45 সেন্টিমিটাৰ বাই 45 সেন্টিমিটাৰ বাই 45 সেন্টিমিটাৰ ব্যৱধান চাপৰ জাতৰ বাবে 1.8 মিটাৰ বাই 1.8 মিটাৰ মধ্যমীয়া জাতৰ বাবে 2.1 মিটাৰ বাই 2.1 মিটাৰ অখ জাতৰ বাবে 2.4 মিটাৰ বাই 2.4 মিটাৰ ৰোৱাৰ সময় মাৰ্চ এপ্ৰিল মাহ সাৰ প্ৰয়োগ প্ৰতিজোপা গছত 242 গ্ৰাম ইউৰিয়া 206 গ্ৰাম সুপাৰ আৰু 551 গ্ৰাম পটাছ আৰু লগতে 12 কেজি পচন সাৰ ব্যৱহাৰ কৰিব উৎপাদন প্ৰতি বিঘাত প্ৰায় 2 টন আজিকালি বজাৰত কলৰ চাহিদা আৰু দাম দুয়োটাই সৰ্বাধিক ঠাই বিশেষে মালভোগ কল একাশীৰ দাম 50 টকাৰ পৰা 150 টকা পৰ্যন্ত হয়গৈ আনহাতে কাচকল জাহাজী কল আদিবোৰৰো দাম বহুত বেছি পৰিমাণে লোৱা হয় আজিকালি গতিকে আপোনালোকে যদি কল খেতি এবিঘা বা দুবিঘা মাটিত ভালদৰে কৰিব পাৰে তেনেহলে তাৰ পৰা নিশ্চয় এটা সুন্দৰ আয় আশা কৰিব পৰা যায় কল খেতিৰ শস্য ৰক্ষা গাগজ বিন্ধা কৰা পোক 0.1% হাৰত মালথিয়ন ইচি 35 স্প্ৰে কৰিব ৰিং পদ্ধতিত প্ৰতিজোপা গছত কাৰ্বফুৰান 3G 40 গ্ৰাম হাৰত প্ৰয়োগ কৰিব ফলত দাগ পেলোৱা পোক কলৰ থোক ওলোৱাৰ লগে লগে 0.1% হাৰত মালথিয়ন 35 ইচি প্ৰয়োগ কৰক তাৰোপৰি থোক ওলোৱাৰ লগে লগে পাতল কাপোৰেৰে বা নীলা প্লাষ্টিক বেগেৰে ঢাকি দিব লাগে প্ৰথম 60 দিন বানচি টপ বেমাৰ এইটো এটা ভাইৰাছ জনিত বেমাৰ এবাৰ বেমাৰ হলে নিৰাময় কৰিবলৈ টান সেয়ে ৰোগী গছৰ পৰা যাতে নিৰোগী গছলৈ বেমাৰ বিয়পিব নোৱাৰে তাৰ বাবে ৰোগৰ বা ডাইমক্ৰন 1 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব তাৰোপৰি আক্ৰান্ত গছজোপা উভালি পুৰি বা পুতি পেলাব কেতিয়াও আক্ৰান্ত গছৰ পুলি ব্যৱহাৰ নকৰিব লেৰেলি যোৱা বেমাৰ 1% হাৰত বৰদোৱা মিশ্ৰণ বা 0.05% হাৰত বেষ্টিভিন গছজোপাৰ গুৰি তিতি যোৱাকৈ প্ৰয়োগ কৰিব কল খেতিৰ বাবে ইমানখিনিয়ে অনুগ্ৰহ কৰি আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা চাইছে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ